Hello guys, to finally কেশৱ দা আহি গ'ল আমাৰ ঘৰলৈ। হাই ও মা কি হৈছে এইফালে কেশৱ দা আহি পাই গ'ল ফাইনেলি মুণ্ডা বেক ফ্লিপ মাৰিব এটা আপোনালোকে চাই লওক। ও মজা মজা। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি এতিয়া আছোঁ পথাৰত, সময় হৈছে 2টা বাজিছে আৰু এতিয়া ভাত পানী খাই ওলাই যাম। আমাৰ ঘৰলৈ আলহী আহি আছে, কোন আলহী আহি আছে কি কথা সকলো আপোনালোকে গম পাব, ভিডিঅ'টোৰ শেষলৈকে চাই যাব। আৰু এতিয়া আমি আছোঁ পথাৰত যিহেতু, গতিকে আৰু আমাৰ লগত আছে এইফালে কস্তুৰী ৰৈ আছে আৰু পুৰা ধুনীয়াকৈ সাজি কাচি আছে আলহী আহিব বুলি। এতিয়া বহি ল'লো ভাত খাবলৈ, ভাত খাই কৰি গৈ আছোঁ। এইফালে আছে ভাত, এইফালে আছে উৰহি আৰু পাত, আৰু এইফালে আছে বিলাহী। তো এতিয়া খাই লওঁ ধুনীয়াকৈ। আৰু এইফালে আছে বেঙেনা আৰু মাছ মই বাৰু নাখাওঁ, গতিকে। আৰু এইফালে আছে মাছৰ পিটিকা চাটনি, মানে এটা পাতত দিয়া মাছ। তো এতিয়া খাই লওঁ, খাই লৈ গৈ আছোঁ আৰু আপোনালোকক লগ পাই আছোঁ আৰু দেই। খাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ। পাছত লগ পাই আছোঁ আৰু আপোনালোকক দেই। আহি গাইছ এতিয়া বৰগুণ্ডা পাই গ'লোহি। আলহী আহি আছে, বৰঙাবাৰী পাইছেহি, ফোন কৰিছে অলপ আগত। তো লগ পাই কিনে দেখুৱাই আছোঁ অলপ। গাইছ এতিয়া লগৰটোৰ দোকানতে বহি আছোঁ। এইফালে চাওক কম্পিউটাৰ দোকানত বহি আছোঁ। এইফালে বহি আছোঁ, মানে আলহী কেইজন অহা দেৰি হ'ব বুলি কৈছে। তো তেওঁলোকে মানে খোজকাঢ়ি ট্ৰেভেলিং কৰি আছে, গতিকে মানে তেওঁলোকৰ ট্ৰেভেল জাৰ্ণিটো খোজকাঢ়ি মানে আহে না, লিফ্ট পালে লিফ্টত আহে। তো মানে যদি লিফ্ট পায় মানে সোনকালে আহি যাব, 15 মিনিটৰ ভিতৰত পাই যাবহি। যদি মানে লিফ্ট নাপায় সোনকালে, মানে হয়তো বহুত দেৰি হৈ যাব, 1 ঘণ্টামান লাগি যাব। গতিকে মই এতিয়া ইয়াতে বহি আছোঁ আৰু পাছত চাওঁ কি হয়, অলপ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। হেল্ল' গাইজ, তো ফাইনেলি কেশৱ দা আহি গ'ল আমাৰ ঘৰলৈ। হাই বৰ্তমান আমি এতিয়া ভুগুনাত আছোঁ। এইফালে লগত আছে মুণ্ডা, আৰু এতিয়া এইফালে লাল চাহ নহয়, এইটো গাখীৰ চাহ হেৰি কৰি আছো। গাখীৰ চাহ খাই লওক, তাৰপিছত আমি বজাৰ কৰিম। বজাৰ কৰাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। তো মানে কি হ'ল, হেৰিয়ে মাতিলে, আমাৰ পলে মাতিলে, বিপুল কম নে পল কম এতিয়া তো পলে মাতিলে, তো তেওঁলোকৰ ঘৰত। তো কি হ'ল, আমাৰ তেনেকে আৰু জানে আৰু আমি হুইল চাইকিং মানে কি, তো যিহেতু আমি গোটেই অল আছাম ভ্ৰমণ কৰি আছো, তো তাত মানে আমি চিনাকিটো তেনেকে নাই মৰিগাঁৱত। তো চিনাকিটো নাই তেনেকে মৰিগাঁৱত, মানে এইডোখৰ জেগাত ভোৰবন্ধাত। তো যিহেতু আমাক ইনভাইট দিলে, তো ইয়াৰ ইনভাইট ৰক্ষা কৰি আৰু আহিলো ইয়াৰ ঘৰলৈ। আৰু এভাগে আগতেও ইনষ্টাগ্ৰামত তেনেকে কথা চথা পাতি থকা হয়, তো সেইটো কাৰণে এই মাতাৰ কাৰণে আহিলো। তো ভাল লাগিলে এতিয়া বৰ্তমান লগ পাই, আৰু ঘৰত যাবলৈ আছে, ঘৰত গৈ আৰু ভাল লাগিব বুলি আশা কৰিছো। তো চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু দেখুৱাই থাকিব আৰু ময়ো দেখাই থাকিম, তো চাই থাকক। বহুত দিনৰ মূৰত আহিম কৈ ফাইনেলি আজি লগ পাই গ'লে ভাল লাগে। বহুত ধন্যবাদ। কি হৈছে এইফালে কেশৱ দা আহি পাই গ'ল ফাইনেলি মুণ্ডা। নমস্কাৰ দেই। নমস্কাৰ। পুৰা ধুনীয়াকে আদৰণি জনাই দিছে। ঠিক আছে। ফাইনেলি আমাৰ বিপুলৰ ঘৰত আহি পালোহি। আৰু সুপ্ৰভাত গাইজ, আজি হৈছে নেক্সট ডে'। তো কালি কি হ'ল, বহুত দেৰি হৈ গ'ল বজাৰ কৰোঁতে আৰু ঘৰ আহি পাওঁতে। তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এইফালে বহি আছে আমাৰ কেশৱ দা,
কালিতো গম পাইছে কেশৱ দা আহিছে আৰু এফালে মোহন দা এফালে ৰুটি খাই আছে অলপ বহি ৰুটি খুৱাইছে আমাক তো এতিয়া ৰুটি খাই লওঁ খাই গৈ মানে গৈ আছোঁ সোণাৰীত গা ধুম গা ধুই আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কি কৰোঁ তো গাইজ এতিয়া আমি সোণাৰী পাৰত আছোঁ সোণাৰী পাৰত গা ধুই লওঁ বঢ়িয়াকৈ এইফালে মুণ্ডা আছে তো মানে কেশৱ দা নাহিলে কেশৱ দা পূৰা ভিডিঅ' এডিটিঙত লাগি আছে তো এইফালে চাওক কি সুন্দৰ নাজাৰা তো ঘৰত কেইজনমান মানুহে আহোঁতে কৈছে যে ইমান কষ্ট কৰি সোণাৰীত গা ধুব কিয় লাগে আমি মানে প্ৰায় 1 কিলোমিটাৰমান আহিলোঁ ইমান দূৰো নহয় ওচৰতে সোণাৰীখন আৰু ঘৰত সদায় গা ধুয়ে থাকোঁ সোণাৰীত গা ধোৱা মজাটোও বেলেগ নহয় জানো গতিকে সোণাৰীত গা ধুৱা আহিলোঁ তো এতিয়া গাটো ধুই লওঁ আপোনালোকক দেখাই আছোঁ মুমুন দা আমাৰ গাঁৱত আহি কেনেকুৱা লাগিছে মজা মজা অঁ মুমুন দাই এতিয়া কি মাৰিব বেক ফ্লিপ মাৰিব এটা আপোনালোকে চাই লওক মজা মজা কি আছে শিল অঁ হ'ল এই মানে কি পতা গুৱাইছে ন এইখিনি মুছলিম মানুহ বহুত আছে পতা গুৱাই দিয়ে ইয়াতো তো মানে সোণাৰীখন বহুত বেয়া কৰি পেলাইছে তো মানে আগত বহুত চাফা হৈছিল পানীটো এতিয়া অলপ লেতেৰা হৈছে বাৰু ইমানো লেতেৰা নহয় তো এতিয়া গাটো ধুই লওঁ আকৌ লগ পাই আছোঁ আৰু আপোনালোকক এইফালে কাপোৰ ধোৱাত লাগি গৈছে মুণ্ডা বঢ়িয়া 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 পুৰা বিনামূলীয়া পানী মুণ্ডা নেচাৰেল পুৰা পিয়'ৰ অঁ আগতে মানে কি পুৰা বহুতে মানে সোণাৰীতে নৈতে গা ধুৱে এতিয়া নদীত গা ধুওঁ নিজে ঘূৰি ফুৰোঁ নদীত মাছ মাৰি ফুৰোঁ অঁ এতিয়া আমি বাজি খেলোঁ আৰু নদীত কি খেদা খেলিটো মজা নদী খেলটো আৰু ভাল লাগে মানে এতিয়া বাৰু সেইবোৰ নাইকিয়াই হৈছে ন নাই কাৰণ আমাৰ সৰু মানে এইটো বস্তু হৰাই দিলে মানে আচলতে আমি এইবিলাক কৰি ভাল পাইছোঁ সেইটো সময় নদীৰ লগত খেল কোনে কিমান দূৰ ডুব মাৰি থাকিব পাৰে মাছ কোনে ধৰি উলিয়াই হেতিয়াই উলিয়াব পাৰে হয় এতিয়া মানে গা ধুম এতিয়া মই মানে সাঁতুৰিব নাজানো গাইজ তো কাৰণে মানে বামতে গা ধুই আছোঁ আৰু অলপ চাই চিতি আৰু হ'লেও ক'ব নোৱাৰি বহুত দিনৰ মূৰত আহিছোঁ ভুল চুল থাকিবও পাৰে মানে এইবিলাক চাওক ইয়াতে পতা গুৱাই পেলাই বহুত মানে নৈখন মানে কি বেয়া কৰি দিছে গৈ মজা মজা এতিয়া পুৰা সম্পূৰ্ণ মাজত আছোঁ গাইজ এইফালে সম্পূৰ্ণ মাজত আছোঁ ইমান দূৰ নহয় এইখিনি হাতত বৰ্তমান বঢ়িয়া বঢ়িয়া আপোনালোকে ক'ব নদীত কিবা গা ধোৱা অভিজ্ঞতা আছে নেকি সৰু কালৰ ল'ৰালি দিনত কাৰ নৈত মানে গা ধোৱা অভিজ্ঞতা আছে জনাব ভাল লাগিব জনালে পানী এটা মজা বস্তু দেখাম আজি আমি যে সৰুতে বালিঘৰ সাজিছিলোঁ নদীত এই বস্তু দেখা দিম কেনেকেনো বালিঘৰ সাজে নাজানে বালিঘৰ কেনেকৈ সাজে ময়ো নাজানো বাৰু বিশেষকৈ এইটো খেলি নাই বাৰু বালিঘৰ নাই বালিঘৰ হ'লেও মানে আপোনালোকক অলপ কিবা এটা দেখুৱাই দিলে আৰু মানে একো নাই গাইজ এইটোৱে হৈছে বালিঘৰটো আৰু ইমান খাচ নহ'ল বালিটো ইমান খাচ নহয় গতিকে মানে এনেকুৱাই হ'ল আৰু গাইজ এতিয়া গা ধুই হৈ গ'ল আমাৰ এইফালে পুৰা গা পা ধুই ল'লোঁ গা পা ধুই লৈ আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু এইফালে মুণ্ডা হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় ক'ব কমেণ্ট কৰিব
বালিঘৰ কিবা লগত নদীৰ লগত কিবা যদি স্মৃতি জড়িত হৈছে কমেণ্ট এটা মাৰি দিব অঁ আৰু ভিডিঅ'বিলাক চাই থাকিব ভিডিঅ'বিলাক চাই থাকিব বুলি আশা থাকিল আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব দেই মই এটা খুলি আছোঁ তো আজিলৈ বাই 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 গাইছ